ইয়ালৈ চাওক, ই ধুনীয়াকৈ উঠিছে, উঠি মুখ ধুইছে, ধুই ধুনীয়াকৈ গাখীৰ লৈ লৈছে। মেৰিগ'ল্ড বিস্কুট, মই ইয়ালৈ মেৰিগ'ল্ড বিস্কুট আনি থোৱা থাকে, মেৰিগ'ল্ড বিস্কুট লৈছে, ধুনীয়াকৈ খাইছে। এইফালে সেইকাৰণে নিজে গাখীৰ খাইছা, ঠিক আছে, গুড বয়। এইফালে এই অকণমান তেতেলী ভিজাই থ'ম। তেতেলী এই কুকাৰত কি বহাইছোঁ কোৱাচোন? আলু সিজাইছোঁ। আলু কিয় সিজাইছোঁ? আলু কিয় সিজাই আছোঁ? আমি কি খাম এতিয়া? দে ভাত নাখাওঁ। কি খাম? সেইকাৰণে মায়ে আজি ফুচকা খাব মন গৈছে, ফুচকা খাওঁ কৈ থাকোঁ যে সেইকাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। ইয়াৰ কথাখিনি শুনিছেই কি কৈছে, মানে আজি ফুচকা খাব মন গ'ল। তো দেউতাক ক'লোঁ, দেউতাই ফুচকা লৈ আনিব। ফুচকা আনিলে মই বনাই আছোঁ। কেনেকৈনো বনাইছোঁ, কি বনাইছোঁ দেখুৱাম বাৰু ফুচকাখিনি। বিস্কুট কি দি খাইছে কৈ দিয়া। গোটেই টেমাটো লৈ লৈছে, গাখীৰ লৈছে সেই আধা কাপ, কিন্তু বিস্কুটৰ গোটেই টেমাটোৱে লৈছে। তেনেহ'লে চাওঁ আহকচোন ন, কেনেকৈনো ফুচকা খাওঁ, কি কৰোঁ। কোৱা, মই ভিডিঅ' কৰিলোঁ, কোৱা তুমি। মোক বোলে আমাৰ সৰুডোখৰে সহায় কৰি দিব দেই। কি খুন্দিছা ধুনুয়ে? দেখাই দিয়া। তুমি ডাঙৰ হয় কি হ'বা? আমি চাকৰি কৰিবা? কেনে জিৰা খুন্দিছা? গুড বয়। জিৰাখিনি ক'ত দিবা? খুন্দিছা যে ক'ত দিবা? জিৰা ক'ত দিবা? কি সেয়া? আলু দিবা? কিয় মই খুন্দিব নোৱাৰোঁ? মই খুন্দিব নোৱাৰোঁ বুলি তুমি কিয় মিছা কৈছা? চাওঁ মুখখন চাওঁ। তেনেহ'লে ভিডিঅ'টোনো আৰম্ভণি কৰাৰ আগত আপোনালোকক মই দীপাঞ্জলি দেৱী, মোৰ ইউটিউব চেনেল দীপাঞ্জলি দেৱী গাঁৱৰীয়া বোৱাৰী অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গিলাচতে লৈছোঁ আৰু পটাখন পিচিবলৈ মন যোৱা নাই, যিহেতু ঠাণ্ডাও লাগিছে, সেইকাৰণে জিৰা কেইটামান খুন্দি লওঁ। গিলাচ আৰু এডাল দেউতাই নাজানো দেই ক'ৰ পৰা আনি থোৱা আছিলে, বহুত বছৰ হ'লডাল থকা, এইডাল দিয়ে খুন্দো আৰু খুন্দনাৰ হেৰি। তেনেহ'লে খুন্দি লওঁ জিৰাকণ। জিৰাকণ খুন্দি থলোঁ। অকণমান আদা লৈছোঁ, আদাকণো এনেকৈ গিলাচতেই থেতালি ল'লোঁ। আমাৰ এইডোখৰে কৈ আছে মোক মাৰিলে বুলি কৈ দিয়া, কাৰণ কিয় জানেনে? যিখিনি জিৰা খুন্দিছিলোঁ সি ধুনীয়াকৈ পেলাই দিছে, মানে বালি থকা যিটো খুন্দনা আছিলে খুন্দনাটোত সি পেলাই দিছে, সেইকাৰণে পেলাই দিয়াই হ'ল বাৰু জিৰাখিনি। এইয়া দিছে, সেইকাৰণে সিয়ে সাৰিছে, আকৌ ইয়ে চাফা কৰিবলগীয়া হৈছে। ইফালে কেৰাহী বহালোঁ, কেৰাহী ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া তাত ৰিফাইন দি দিম। কেৰাহীটো মানে যদি ভালকৈ গৰম নহয় বা তেলখিনি যদি ভালকৈ গৰম নহয়, যিটো ফুচকাটো সেইটো ফুলিব নিবিচাৰে, অলপ খুপুকা নিচিনা হৈ থাকে, সেইকাৰণে অলপ গৰম হ'ব দিব লাগে। কি ক'বা কোৱা? কোৱা না। এইফালে আকৌ দেউতাক লগাই দিছোঁ দেই, মা নাই, ক'লৈ গ'ল জানো। মাক কৰিব দিছিলোঁ কিন্তু মা নাছিল যে, সেইকাৰণে দেউতাই লাগি গৈছে। এয়া হৈ গ'ল বোলে। এই আলু পূৰা ধুনীয়া গৰম গৰম ধোঁৱা ওলাই আছে। ইফালে আদাকণ গুচাই থৈ দিয়া আছে। এয়া জিৰা খুন্দি থৈছোঁ। ইফালে আদা কি হয় জানো, কি হয় কোৱাচোন, তুমি কোৱা। পৰিব
তেতেলী তেতেলী তেনেহ'লে মই দেখুৱাম বাৰু ন কেনেকৈনো বনাওঁ এইখিনি যোগাৰ কৰি থৈ দিছোঁ তেল এয়া ধুনীয়াকৈ গৰম হৈ গৈছে দি চাওঁ গৰম হৈছে এয়া জুইডাল অকণমান কমাই দিওঁ কাৰণ বেছি ৰঙা হৈ যাব নহ'লে এনেদৰে গোটেইখিনি ভাজি ল'ম কৰিলোঁ আগতে কথাখিনি মই খাই যাম এই আলু খাইছ এতিয়া গৰম নিদিবা তাত দেউতাই কষ্ট কৰি আলুখিনি গুচালে এতিয়া নামটো ল'বলৈ মায়ে আহি ধুমা ধুম আলুখিনি সানিছে এইফালে ইয়াত এয়া ধনিয়া পাত নৰসিংহ পাতটো ফ্ৰাই কৰি দিছোঁ পিঁয়াজ লৰালে থৈ পেলাই জলকীয়া তাত দি দিম ইফালে ইয়াত ফুচকা অকণমান ইয়াত ভাঙি থৈছোঁ ধনিয়া পাত আদা দি দিছোঁ ফুচকা অকণমান ভাঙি থৈছে এয়া জিৰা দি দিছোঁ আলু খনাটো অকণমান জিৰা দি দিম ভাল লাগিব ইফালে এই তেতেলী পানীখিনি ধুনীয়াকৈ ইয়াত দিম তুমি খাইছা কেনেকুৱা লাগিছে খাই তোমাৰ আৰু খাবানে হ'ব দিয়া নালাগে খাবলৈ খাবানে নোখোৱা খাবা ফুচকা খালে কি কৰিবা কি কৰিবা কোৱা কিতাপ পঢ়িবা নাই অকণমান জলকীয়া গুড়ি পানী খালো ফুচকা খাই দিওঁ ক'লা নিমখ অকণমান সোৱাদ অনুযায়ী নিমখ ধুনীয়াকৈ ঘুটি ল'ব মোক কোৱা মোক কোৱা না তুমি যেতিয়া ক'বা মই পানী কণ খাই দিম কোৱা 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 এই ফুচকা খালে সি খাই লৈ পেলাই পানী খাব গৈছে ঠাণ্ডা পানীকে ধুনীয়াকৈ লৈ আনি খাই আছে চৰ্দি হৈছে যে দেউতা কেনেকুৱা হৈছে ভাল হৈছে দেউতাই ধৰিলে দেই আগতে ধৰিলে বাইদেৱে মই থাকাতে থাকিলোঁ কেইটামানকৈ লৈছোঁ আৰু পিতলৰ ডাঙৰ তেতিয়া আৰে এয়া ওপৰত বহিছে যে সেইকাৰণে ল'ৰালৈকে খাইছে খাই লওঁ তেনেহ'লে ন
এইটো এইটো তাতে এটা বানি নিবি মা গোটে খালে আইতাও খালে মাও খালে মও খালো সবেই খালে মানে এ আলু ফুচকা আলু ওখানে খাই পুরা চাবা আপোনাৰ কেনেকুৱা লাগে মস্ত খাবচোন কেনেকুৱা লাগে মতি লাগিব ন মতি লাগিব বোলে কেনেকুৱা লাগিছে মোক সোধা কেনেকুৱা লাগিছে টেষ্টি টেষ্টি যিখিনি খাবা কালি খাই বোলে এ দিব পাৰিবা আলু আৰু দিব পাৰিবি এ দুলা মই কিবা ভিডিঅ' চাওঁ নহয় ফুচকা ৰাম খাই লওঁ এ ভিডিঅ' দেখা হৈ থাকা হে পেলাইছো এই মাটি কই দৈ থকা মানে দৈ থাকক ন আমি খোৱা মানুহ খাই থাকোঁ আৰু আমি খোৱা মানুহ খাই থাকোঁ আপুনি এনেকৈ চাওক কেনেকুৱা লাগে মামা স্পিড কৰিছে খা এটা কেনে খা কোটা ধোঁৱা দিছে ও আ তখন তাকে খালে জোন কেনেকুৱা লাগিছে নতে মেগি দে কোৱা তুমি কোৱা জয় হিন্দ এই যে খা কি মেগি কি করবি মেগি 10 টাকা দাম এ আগে খালি না খালি ওই বাবা না বাবা এ মায়ে ফিনিশ কৰিলে আচ্ছা খা আলু কোন খা এ চাওক মায়ে ফিনিশ কৰিলে মায়ে খাইছে এ হাউ ফিনিশ কৰিলে মই কিনো খাওঁ চাব আপোনাৰ লাইক কমেণ্ট জয় ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব মাক আশীৰ্বাদ কৰক কৈ দিয়া তুমি জানিব কোৱা তুমি কোৱা মায়ে কাটে পুৰা এনেকুৱা কৰা মোবাইল চাই পৰা কৈ দিয়া গান বাজি থকাৰ কাৰণে মই এইটো ৰেকৰ্ডিং কৰিবলগীয়া হৈছে ৰেকৰ্ডিং কৰি দিছোঁ এয়া দেখিছে আপোনালোকে ঘিউ আধা চামুচ লৈ লং দি পেলাই মই গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত লংটো আঁতৰাই থ'ম আঁতৰাই পেলাই যিখিনি ঘিউ ল'ৰাক খুৱাম কাৰণ কাহ হৈ আছে তাৰ সেইকাৰণে গেছটো জ্বলাই লৈছোঁ গেছটো কমাই দিম বেছি জুই দিলে ঘিউখিনি বেছি সোনকালে গলি যাব সেইকাৰণে জুইটো পূৰা কমাই লৈছোঁ কমাই চামুচখনৰ সৈতে দি দিছোঁ ঘিউখিনি গৰম কৰি ল'ম ঠাণ্ডা হোৱাৰ পিছত মই ল'ৰাক এনেকৈ খুৱাই দিছোঁ এই লংটো মই উলিয়াই থৈ দিম থৈ যিকণ ঘিউকণ চামুচত দেখিব পাইছে সেইকণহে খুৱাম কিন্তু লং দুটা নোখুৱাওঁ লং দুটা খুৱাব নালাগে ফুচকা কেনেকৈ বনালোঁ ফুচকাৰ যিটো পানীটো সেইটো কেনেকৈ বনালোঁ সকলোখিনি দেখুৱালোঁ আশা কৰিছোঁ ভাল হৈছে বুলি যদি বেয়া হৈছে ক'ব আপোনালোকেনো কেনেকৈ খায় সেইটো জনাব বাৰু মই এনেকৈ ঘৰত বনাই খাওঁ কেতিয়াবা খাব মন গ'লে কাৰণ বজাৰত বা দোকানত যিটো থাকে মা দেউতাহঁতে অকণমান খাবলৈ আফচোচ কৰে মাহঁতে খাবলৈ অকণমান আফচোচ কৰে সেইকাৰণে মই ঘৰলৈ এনেকৈ আনি পেলাই নিজে বনাই নিজে তেনেকৈ খাওঁ বেছিকৈ ময়ে খালোঁ বাৰু যিখিনি চৰিয়াত দেখিছিলে আপোনালোকে সেইখিনি ময়ে খালোঁ শেষ পূৰা থোৱা নাই মাহঁতে কমাই খালে মই বেছিকৈ খালোঁ এতিয়া খোৱা বোৱা হৈ গ'ল যিহেতু এতিয়া প্ৰায় 6:15 হৈছে সময় সন্ধিয়া ভাবিলোঁ বুঢ়া তামোল অকণ খাই লওঁ এয়া বুঢ়া তামোল অকণ পকা পাণ দি ধুনীয়াকৈ খাই লওঁ খাই ল'ৰাক অকণমান কিতাপ পঢ়াওঁ জানুৱাৰীৰ পৰা যিহেতু তাৰ জানুৱাৰী নহয় আজিকালিতো যিহেতু নিয়ম ওলাইছে চৰকাৰৰ এপ্ৰিলৰ পৰা স্কুল আৰম্ভণি হোৱাৰ এইবাৰ তাৰ এডমিশ্যন দিম ডন বস্কো স্কুলত ফৰ্ম অনা হ'ল এডমিশ্যন জানুৱাৰী লাষ্টত হ'ব এডমিশ্যন দিম যিহেতু এতিয়াৰ পৰাই অলপ ঘৰতে পঢ়াই শিকাই থাকিলে অলপ তাৰ কাৰণেই ভাল হ'ব সুবিধাজনক হ'ব সেইকাৰণে কিতাপখন পঢ়াওঁগৈ আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি